মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিকাষৰ বস্তুবোৰৰ বিষয়ে পঢ়িম। এই পাঠটিত আমি পঢ়িব লগা মূল বিষয়কেইটা হৈছে পদাৰ্থৰ অৰ্থ, পদাৰ্থৰ ভৌতিক গুণ, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, পদাৰ্থৰ অৱস্থা, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন আৰু বাষ্পীভৱন। আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাওঁ। প্ৰত্যেকটো বস্তুৱে দেখিবলৈ বেলেগ বেলেগ হয়, অৰ্থাৎ বস্তুবোৰৰ আকাৰ, আকৃতি, গঠন আদিবোৰ বেলেগ হোৱা দেখা পাওঁ। আমি চাৰিওফালে দেখিবলৈ পোৱা এই সকলোবোৰ বস্তুৰে নিজৰ ভৰ আছে আৰু প্ৰত্যেকেই এটুকুৰা ঠাই দখল কৰি আছে। উদাহৰণস্বৰূপে বায়ু, পানী, মাটি, ঘৰ-দুৱাৰ, গছ-গছনি, জীৱ-জন্তু, আকাশৰ মেঘ, তৰা, শিলগুটি, খোৱা খাদ্য, আনকি বালি বা পানীৰ সৰু কণিকাটো একোবিধ পদাৰ্থ। এতিয়া আমি পদাৰ্থৰ বিষয়ে বহলাই আলোচনা কৰিম। আমি প্ৰথমে পদাৰ্থৰ অৰ্থটো জানি লোৱা উচিত। পদাৰ্থৰ অৰ্থ: যিবোৰ বস্তুৰ নিজৰ ভৰ আছে আৰু যিবোৰে এটুকুৰা ঠাই দখল কৰি আছে সেইবোৰকে পদাৰ্থ বোলা হয়। পদাৰ্থক ইংৰাজীত মেটাৰ বুলি কোৱা হয়। আমি জানো যে বস্তু এটা নিহিত হৈ থকা কণাৰ সমষ্টিক বস্তুটোৰ ভৰ বোলে। উদাহৰণস্বৰূপে আমি এডাল চক পেঞ্চিলৰ কথা ক'ব পাৰোঁ। চক পেঞ্চিলডালত থকা কণাৰ সমষ্টিকে আমি চক পেঞ্চিলডালৰ ভৰ বুলি কওঁ। আমি জানো যে আমাৰ চৌপাশত থকা সকলো বস্তুৱে এটুকুৰা ঠাই দখল কৰি থাকে। উদাহৰণস্বৰূপে আমি বায়ু, পানী ইত্যাদিৰ দৰে অসংখ্যক বস্তুৰ কথা ক'ব পাৰোঁ, যিয়ে এটুকুৰা ঠাই দখল কৰি আছে। অৰ্থাৎ এই বস্তুবোৰে হৈছে একোটা পদাৰ্থ। গতিকে আমি পালোঁ যে নিৰ্দিষ্ট ভৰ থকা আৰু নিৰ্দিষ্ট ঠাই দখল কৰি থকা বস্তুবোৰেই হৈছে একোটা পদাৰ্থ। তোমালোকক চিত্ৰৰ সহায়ত পদাৰ্থ দেখুওৱা হৈছে। ইয়াত কলমটো, বহীখন আৰু টেবুলখন প্ৰত্যেকৰে এটা নিজা নিজা ভৰ আছে আৰু প্ৰত্যেকেই এডোখৰ ঠাই দখল কৰি আছে। গতিকে এই আটাইকেইটা বস্তুকে আমি পদাৰ্থ বুলি ক'ব পাৰোঁ। এতিয়া আমি পদাৰ্থৰ ভৌতিক গুণ বা ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো গুণ হৈছে পদাৰ্থবোৰ কণিকাৰে গঠিত। পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। কণিকাবোৰ ধূলিকণাৰ দৰে ক্ষুদ্ৰ। সৰু সৰু কণিকা লগ হৈ এটা পদাৰ্থৰ গঠন হয়। দ্বিতীয় গুণটো হৈছে পদাৰ্থৰ কণিকাবোৰ আমি খালী চকুৰে দেখা নাপাওঁ। কণিকাবোৰ খুবেই সৰু, অৰ্থাৎ আমি কল্পনা কৰাতকৈও সৰু। আমি এটা কাৰ্যকলাপ কৰি চাব পাৰোঁ। পটাছিয়াম পাৰমাংগানেটৰ ২-৩টা স্ফটিক আমি যদি ১০০ মিলিলিটাৰ পানীত দ্ৰৱীভূত কৰোঁ, পানীৰ ৰং বেঙুনীয়া হৈ পৰিব। তাৰ পৰা ১০ ml দ্ৰৱণ লৈ ৯০ ml পৰিষ্কাৰ পানীত মিহলাই দিলে সেই ৯০ ml পৰিষ্কাৰ পানীখিনিৰ ৰঙো বেঙুনীয়া হোৱা দেখা পাম। এনেধৰণে আমি যদি দ্ৰৱণটো পনীয়া কৰি গৈ থাকোঁ, তেতিয়া পানীখিনি বেঙুনীয়া হৈয়ে থাকিব। ইয়াৰ দ্বাৰা আমি সিদ্ধান্ত কৰিব পাৰোঁ যে পটাছিয়াম পাৰমাংগানেটৰ এটা স্ফটিকত বহুত সংখ্যক কণিকা থাকে, যিবোৰ সৰু সৰু কণিকালৈ ভাঙি গৈ থাকিব পাৰে। কণিকাবোৰ ইমানেই সৰু যে মাত্ৰ কেইটামান স্ফটিকেই প্ৰায় ১০০০ লিটাৰ পানী ৰঙীন কৰিব পাৰে। এতিয়া আমি পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ বিষয়ে পঢ়িম। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰৰ মাজত খালী ঠাই বা ব্যৱধান আছে। আমি যদি এচামুচ চেনি এগিলাচ পানীত দি চামুচেৰে লৰাই দিওঁ, চেনিৰ কণিকাবোৰ পানীৰ কণিকাবিলাকৰ মাজৰ খালী স্থানত বিয়পি পৰে। ইয়ে প্ৰমাণ কৰে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুতো ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি বা লৰচৰ কৰি থাকে, অৰ্থাৎ সিহঁতৰ গতিশক্তি বা কাইনেটিক এনাৰ্জি আছে। গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকেই বস্তুটোৰ গতিশক্তি বোলে। উষ্ণতা বৃদ্ধি হ'লে কণিকাবোৰৰ গতিশক্তি বাঢ়ে, অৰ্থাৎ আমি যেতিয়া উষ্ণতা বঢ়াই দিওঁ, পদাৰ্থটোৰ কণিকাবোৰৰ বেগ বৃদ্ধি হয়। আমি এটা কাৰ্যকলাপ ঘৰতে কৰি চাব পাৰোঁ। ৰুমৰ এটা চুকত এডাল নজ্বলোৱা ধূপকাঠি থবা। ধূপডাল নজ্বলালে আমি দূৰৰ পৰা ধূপৰ গোন্ধ নাপাওঁ, কিন্তু জ্বলাই দিয়াৰ লগে লগে দূৰত বহিয়ে গোন্ধ পাই থাকিম। ধূপৰ পৰা ওলোৱা গোন্ধযুক্ত পদাৰ্থৰ কণিকাবোৰ বায়ুৰ কণিকাৰ লগত মিহলি হয় আৰু আঁতৰৰ পৰাই আমাৰ নাকত লাগে। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। কণিকাবোৰে এটাই আনটোক নিজৰ ফালে টানিব বিচাৰে, অৰ্থাৎ সিহঁতৰ মাজত এটা আকৰ্ষণী বল বা শক্তি আছে, যি শক্তিৰ কাৰণে কণিকাবোৰ একেলগে গোট খাই থাকিব পাৰে। বেলেগ বেলেগ পদাৰ্থৰ ক্ষেত্ৰত এই আকৰ্ষণ শক্তিৰ প্ৰাবল্য বেলেগ বেলেগ। এতিয়া আমি আলোচনা কৰিম পদাৰ্থৰ অৱস্থাৰ বিষয়ে। পদাৰ্থবোৰ ৩টা অৱস্থাত থাকে: গোটা অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা। গোটা অৱস্থা: আমি গোটা অৱস্থাৰ উদাহৰণ হিচাপে
কলম, কিতাপ, টেবুল ইত্যাদিৰ কথা ক'ব পাৰোঁ। গোটা অৱস্থাৰ নিৰ্দিষ্ট আকৃতি থাকে। আমি যদি বল প্ৰয়োগ কৰি ইয়াৰ আকৃতি সলাব বিচাৰোঁ, ই সহজে আকৃতি সলনি নকৰে। অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা বস্তু ভাঙি যাব পাৰে, কিন্তু সিহঁতৰ আকৃতি পৰিৱৰ্তন কৰা সহজ নহয়। গতিকে গোটা বস্তুসমূহক আমি দৃঢ় বা ৰিজিড বুলি ক'ব পাৰোঁ। নিৰ্দিষ্ট আকৃতি থকাৰ লগতে গোটা পদাৰ্থৰ স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন থাকে। কঠিন পদাৰ্থৰ কণিকাবোৰ সুশৃংখলভাৱে সজ্জিত। ইহঁতে যেনি তেনি গতি কৰিব নোৱাৰে। জুলীয়া অৱস্থা। জুলীয়া বস্তুৰ উদাহৰণ হিচাপে আমি পানী, গাখীৰ, তেল ইত্যাদিৰ কথা ক'ব পাৰোঁ। জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাথাকে। সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয়। যিহেতু জুলীয়া বস্তু বৈ যাব পাৰে, ইহঁতক প্ৰবাহী বুলি কোৱা হয়। জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে। তৃতীয়টো অৱস্থা হৈছে গেছীয় অৱস্থা। গেছীয় অৱস্থাৰ পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাথাকে। গেছৰ কণিকাবোৰে তীব্ৰ বেগত গতি কৰিব পাৰে। সিহঁতৰ অৱস্থিতিৰ কোনো শৃংখলা নাই। গতিকে আমি পালোঁ যে কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল কঠিন পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি, জুলীয়া অৱস্থাত মধ্যম আৰু গেছীয় অৱস্থাত আটাইতকৈ কম। পৰৱৰ্তী ক্লাছত আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন আৰু বাষ্পীভৱনৰ বিষয়ে আলোচনা কৰিম।